ধন্যবাদ মই সিমান্ত কোঁৱৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মই এতিয়া বৰ্তমান গৈ আছোঁ উৰুকাত সকলোৱে মিলিজুলি খোৱা এসাঁজ জেগালৈ য'ত নেকি আমি ভোজ এসাঁজ সকলোৱে মিলিজুলি আজি খাম এসাঁজ ভোজ আৰু সেই ঠাইডোখৰলৈ গৈ আছোঁ আপোনালোকৰ ভিডিঅ'টো অকণমান স্কিপ নকৰে সম্পূৰ্ণ চব ভিডিঅ'টো সকলোখিনি আপোনালোকে দেখা পাব ভিডিঅ'টো আৰু আপোনালোকৰ যদি মোৰ চেনেলটো নতুনকৈ আছে তো চেনেলটো প্লিজ এটা লাইক কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কিনা থকা বেল আইকন দবাই দিয়ক যাতে মই এতিয়া নতুন নতুন ভিডিঅ'বিলাক আপুনি সকলোকৈ আপোনালোকে চাব পাৰে তো ফাইনেলি পালোহি সকলো সেইখিনি চোৱা চাওঁ সেইখিনি কি প্ৰস্তুতি কৰিছে ফাইনেলি পালোহি সেই জেগাডোখৰ ফাইনেলি আমি পালোহি বনাই থকা জেগাডোখৰ চাওঁ দাদু আজি যিহেতু আজি মাঘৰ বিহু উৰুকা গতিকে মাঘৰ বিহু উৰুকা বুলি কি আয়োজন কৰা হৈছে আচ্ছা প্ৰথম হ'ল আমাৰ মাটিদাইল কাঠআলু সেকেণ্ড হ'ল তোমাৰ লাইটটো গ'লগৈ কুকুৰা আৰু আলু থাৰ্ড পজিশ্যনটো হ'ল নোখোৱা যদিও শুনিবলৈ পাইছে আৰু গাহৰি আপুনি এইবিলাক মোক কৈ লওক লগতে ফ্ৰাই মাছ তাৰপিছত আয়োজন আৰু ইমানেই আৰু বেছিকৈ আয়োজন নাই আৰু নিৰামিষ এখন হাঁহ কুকুৰা এইবিলাক আছে ন মানে কুকুৰাহে আছে লোকেল কুকুৰা লোকেল কুকুৰা যিহেতু দাম তথাপিতো খাব লাগিব যথেষ্ট সেইটো কাৰণে চব ৰাইজে সমানে আৰু এইপিনে এইবোৰ কি ভাজি বনাই এইখন হ'ল নিৰামিষ বৰ্তমান আলু গুটি আছে আলু আছে বন্ধাকবি গাজৰ মটৰ আৰু এই মানে কেৰাহীখনত এইখনত কি পাতিব তাত সেইখনত এতিয়া বৰ্তমান এবাৰ ভাত নমালোঁ এতিয়া ছেকেণ্ডবাৰ আকৌ ভাত পাতিবলৈ লৈছোঁ আৰু এইপিনে এইবোৰ কিছুমান বনাই আছে আৰু এইপিনে বনাই থৈ দিছে কিছুমান আমি চাওঁ কি বনাই থৈছে প্ৰথমে আছে এইপিনে বনোৱা নাই পিছে এইটো বজাৰ কিনা এইটো নেমু তাজা পকা নেমু এইপিনে আছে জলকীয়া মাটিদাইল কাঠআলু এইপিনে মাটিদাইল কাঠআলু হৈ আছে মাছ ফ্ৰাই এইটো মই দেখুৱাই দিছোঁ অকণমান নহ'লে নেদেখিব মাছ ফ্ৰাই ধনিয়া আৰু এইপিনে কি আছে ভাত গাহৰি মাংস আছে গাহৰি বোলে যিহেতু মোৰ গাহৰি ফেভৰিট গতিকে মই নকওঁ সোনকালে খাবলৈও ভাতটো এইখিনি গাহৰি পূৰা ধুনীয়া আৰু এইপিনে ভাত আছে এইপিনে জলকীয়া আৰু আপুনি অলপ কৈ দিয়কচোন মাঘৰ বিহু বুলি দুআষাৰ মাঘৰ বিহু আজি উৰুকা সকলোৱে ভেলাঘৰ পাতিছে এইবোৰ খোৱা আয়োজন কৰিছে গাহৰি হাঁহ কুকুৰা আমিও তেনেকৈ কম পৰিমাণে মানুহো কম আমাৰ ভক্তি চাই ভক্তি এই গাহৰি অলৰেডি ৰেডি হৈ গ'ল মাছ তৰকাৰী হৈ গ'ল ফুলকবি বিলাহী মাছ মটৰ আৰু এইফালে নিৰামিষ বনাই আছে ভাত আৰু কাঠআলু দাইল আজি মাটিদাইল কাঠআলু খাবই লাগে আৰু সকলোৱে জানে মানে ভেলাঘৰটো কেনেকৈ প্ৰস্তুতি কৰি বনোৱা হ'ল ভেলাঘৰটো নৰা দি পেলাই বনাইছে ওপৰত টিঙৰ চালি দিছে যিহেতু কা বিৰোধী আন্দোলন চলি আছে একদম সৰুকে আৰু বনাইছে নিয়মটো কৰিছে অসম ৰাইজবাসীয়ে কাৰ বিৰোধী চলি আছে লগতে মাঘৰ বিহুটো আমাৰ অসমৰ জাতীয় সংস্কৃতিটো বজাই ৰাখিব লাগিব গতিকে পিঠা পনা বনালে নে আপুনি পিঠা পনা বনালোঁ সকলোখিনি ৰেডি কৰিয়ে আৰু ইয়াত এই ভোজত মানে লাগিছোঁহি আৰু হয় আপুনি মাঘৰ বিহু বুলি আজি যিহেতু উৰুকা তো বিহু নাম এফাকে গাই দিয়ে নে কি কয় বিহু নাম আৰু কি বুলিনো গাম মন বেয়া তথাপিতো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল সকলোৱে একেলগে ভাত এসাঁজ খাম বুলি ৰান্ধিলোঁ মইনা ভাত এসাঁজ ৰান্ধিলোঁ বিশেষ খাওঁ মই নাজানো দেই ইমানকৈ ধন্যবাদ আপোনালোক বহুত ধন্যবাদ থাকিল লগতে মাঘৰ বিহু শুভেচ্ছা থাকিল আপোনালোকে ঠিক আছে
ফাইনেলি পালোহি আমি ভেলাঘৰৰ মাজত আৰু মোৰ লগত কিছুমান বন্ধু আছে আৰু এজনৰ নাম আছে ৰূপম মেচ আৰু এজনৰ নাম আছে জিন্তু মেচ আৰু বাকী কেইজন লগৰ ভাত খাবলৈ গৈছে। চ' আমি কেইজনী ইয়াত আছোঁ ভেলাঘৰৰ মাজত। যিহেতু কা বিৰোধী প্ৰতিবাদ চলি আছে তাৰ মাজতো অলপমান সময় উলিয়াই আমি খন্তেক সময়ৰ বাবে এটা ভেলাঘৰ নিৰ্মাণ কৰি উলিয়ালোঁ আজি ৰাতিপুৱা। তো বিশেষ ভেলাঘৰটোত একো কীৰ্তিচিহ্ন বনোৱা নাই। তো কিনাৰত বেৰ আছে, তাত আছে খেৰ আৰু নৰা, ওপৰত আছে টিংপাত, তাত কোনো চালি দিয়া হোৱা নাই। যিহেতু আমাৰ মাজত অকণমান সময় উলিয়াই বনোৱাটো